আগন্তুক মেডিকেল পৰীক্ষাৰ বাবে 20টা সাধাৰণ জ্ঞান। 1 নম্বৰ প্ৰথম অসমীয়া গ্ৰেজুৱেট আনন্দৰাম বৰুৱা। প্ৰথম অসমীয়া ICS আনন্দৰাম বৰুৱা। প্ৰথম অসমীয়া ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলী আহমেদ। প্ৰথম অসমীয়া ৰাজ্যপাল বিষ্ণুৰাম মেধি। প্ৰথম অসমীয়া ডক্টৰেট ডক্টৰ মহিউদ্দিন ইছলাম বৰা। কুমেৰু মহাদেশত পদাৰ্পণ কৰা বিজ্ঞানী ৰাঘৱ চন্দ্ৰ ডেকা। গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য কৃষ্ণকান্ত সন্দিকৈ। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বিচাৰপতি হলিৰাম ডেকা। ভাৰতৰ উচ্চতম ন্যায়ালয় বিচাৰপতি পাৰ্বতী কুমাৰ গোস্বামী। কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰী সভাৰ সদস্য সুৰেন্দ্ৰ নাথ বুঢ়াগোহাঁই। অৰ্জুন বঁটা লাভ যোগেশ্বৰ বৰুৱা। সাহিত্য একাডেমী বঁটা লাভ যতীন্দ্ৰনাথ দুৱৰা। জ্ঞানপীঠ বঁটা লাভ ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। দাদা চাহেব ফাল্কে বঁটা লাভ ডক্টৰ ভূপেন হাজৰিকা। সৰ্বভাৰতীয় বিজ্ঞানী বঁটা লাভ গণীন্দ্ৰ বৰুৱা। অসম সাহিত্য সভাৰ সভাপতি পদ্মনাথ গোহাঁই বৰুৱা। অসম উপত্যকা বঁটা লাভ ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া। পদ্মভূষণ উপাধি লাভ বিমল প্ৰসাদ চলিহা। স্বাধীন অসমৰ মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈ। চলচ্চিত্ৰ নিৰ্মাতা জ্যোতিপ্ৰসাদ আগৰৱালা। ধন্যবাদ।